29 তাৰিখৰ পৰা 3 জুলাইলৈকে যিটো গেম হৈ গ'ল ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ কিক বক্সিঙৰ তেওঁ তাতে ব্ৰঞ্জৰ মেডেল পাবৰ কাৰণে সক্ষম হৈছিল আৰু আমি আশা কৰিছিলোঁ তেখেতে একচুৱেলি গ'ল্ড মেডেলে পাব লাগিছিলে কিন্তু সেইটো ভিতৰত তেখেতৰ নাকৰ ইঞ্জুৰি হৈ গ'ল যাৰ কাৰণে তেওঁ ব্ৰঞ্জৰ মেডেলতে সন্তুষ্ট থাকিবলগীয়া হ'ল আৰু আমি এমাচাৰ কিক বক্সিং এছ'চিয়েশ্যনৰ সভাপতি মই ধীৰেন্দ্ৰ কুমাৰ বৰুৱা মই নিজে আমাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা তেওঁক বহুতখিনি অভিনন্দন জ্ঞাপন কৰিছোঁ এইটোৰ কাৰণে ইমানকেইটা ডাঙৰ ছাকচেছ আমাৰ কাৰণে লৈ আহিছে আৰু অদূৰ ভৱিষ্যতে আমাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি ভাবোঁ যে বিষ্ণু দৈমাৰীহঁতে এদিন অলিম্পিকলৈকে যাব পাৰিব আৰু অলিম্পিকতে মেডেল দিবলৈ আমি এটা আশা কৰিব পাৰোঁ আৰু লগতে মই এইটো সুযোগতে আমি চৰকাৰক এটা অনুৰোধ জনাম তেওঁলোকে যাতে অন্য গেমবিলাকৰ ৰিকগনাইজ গেমবিলাকত যাতে সা সুবিধাবিলাক দিছে গতিকে 2028 টকিঅ' গেমত অলিম্পিকে আমাক ৰিকগনাইজ কৰিছে আৰু এমাচাৰ কিক বক্সিং এছ'চিয়েশ্যন আছাম হৈছে একমাত্ৰ ৰিকগনাইজ বডি অসমত বহুতে কিক বক্সিং কৰি আছে আৰু মই বাৰে বাৰে মিডিয়াত এটা কথাই সদায় কৈ আছোঁ যে মানুহবিলাক বিভ্ৰান্তি হ'ব নালাগে অসমত একমাত্ৰ ৰিকগনাইজ বডি ফ্ৰম ৱাকো ইণ্ডিয়া কিক বক্সিং ফেডাৰেশ্যন যিটো সন্তোষ কুমাৰ আগৰৱালাৰ আণ্ডাৰত আমি কাম কৰি আছোঁ সেইটোৱে অসমত একমাত্ৰ ৰিকগনাইজ বডি এমাচাৰ কিক বক্সিং এছ'চিয়েশ্যন আছাম গতিকে চব ল'ৰা ছোৱালীখিনিয়ে যাতে এইটো এছ'চিয়েশ্যন আণ্ডাৰত থাকি কাম কৰে তেতিয়াহে তেওঁলোকে অদূৰ ভৱিষ্যতে সা সুবিধাবিলাক গ্ৰহণ কৰিব সুবিধা হ'ব আৰু চৰকাৰক মই টানি অনুৰোধ জনাম চৰকাৰে এইটো দৰকাৰ যে ফেক কিছুমান কিক বক্সিং বা ফেক যিবিলাকে গেম কৰি আছে তেওঁলোকক অলপমান নাকি লগাব লাগে আৰু চৰকাৰে আমাকো সা সুবিধাখিনি কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে কাৰণ কিক বক্সিং ইভেণ্টটো কৰিবৰ কাৰণে যথেষ্টখিনি ফাইনেন্সিয়েলৰ দৰকাৰ হয় ইকুইপমেণ্টছবিলাকৰ দাম বহুত বেছি বিশেষকৈ ফৰেইন কাণ্ট্ৰীত গ'লে আমি বিদেশত যেতিয়া খেলিব যাওঁ ৱৰ্ল্ড চেম্পিয়নশ্বিপত কিবা হওক তেওঁলোকে তাৰমানে এটা নিৰ্দিষ্ট ধৰণৰ ইকুইপমেণ্টছ আমি ইউজ কৰিব লাগে যিটো ইকুইপমেণ্টছ নেকি আমাৰ দৰে মানুহৰ কাৰণে কিনাটো পচিবল নহয় গতিকে আমি ভাবিম চৰকাৰে এইটো ক্ষেত্ৰত অলপমান চকু দিব আৰু আমি আশা কৰিম চৰকাৰৰ ফালৰ পৰা যাতে সা সুবিধাখিনি পায় ল'ৰা ছোৱালীখিনি যাতে ভৱিষ্যতে আগবাঢ়িব পাৰে